হাই গাইজ, আমাৰ ফটোশ্বুট কৰা হৈ গ'ল। এফালে দিল্লীত ফটোশ্বুট কৰিলে, কাপোৰ পিন্ধি আছে, স্পৰ্টিং পিন্ধি পিনি ফটো মাৰিছিলে। এফালে শিলগুটি খেলি আছে। হাই গাইজ, মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নাজানে কিজানি মই ক'ত আছোঁ, কাৰণ ভিডিঅ' দিয়া নাই, সেইকাৰণে গম নাপাবও পাৰে। মই আছোঁ অৰুণাচল নাহাৰলগুণত। ভাবিছোঁ আপোনালোকৰ আগত অৰুণাচলখন দাঙি ধৰিবলৈ চেষ্টা কৰিম। কিমান পাৰোঁ নাজানো, হ'লেও আপোনালোকৰ মাজলৈ দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক, আজি আমি গৈ আছোঁ ইটানগৰ নতুনকৈ অভাৰব্ৰিজ বনাইছে, দেখাবলৈ চেষ্টা কৰিম। ধুনীয়া আছে, প্ৰাকৃতিক দৃশ্যটো বহুত ধুনীয়া আছে। আপোনালোকক মাজলৈ দাঙি ধৰিম। দিল্লী পাছে গ'লে আমাৰ বেগ হৈ গ'ল ৰেডি। বেগত আছে কেমেৰা, যিহেতু ফটোশ্বুট কৰিম। আমি দুজন যাম, এজন আছিলে, ই নাযায়, ই বেলেগ কামত বিজি আছে। ই নেক্সট টাইম যাব, অন্য দিন যাব নেক্সট টাইম। ব'লক আমি যাওঁ না। থাক আমি যাওঁ। হৈ গ'ল বন্ধ, আমি ওলালোঁ। আমাৰ বাইক আছে, এই তাত বাইক আছে, বাইক লৈ যাম আমি। অলপ আমি যোনটো ৰুমত থাকোঁ, ঘৰটো দেখাই দিছোঁ। এইটো বিল্ডিঙত থাকোঁ আমি। ইয়াত কি কৰোঁ আমি, অৰুণাচলত মই কি কাৰণে আছোঁ, এইটো আপোনালোকৰ মাজত ক'ম, কিছুদিনৰ পিছত ক'ম। আজিৰ পৰা, যিহেতু আজি নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ, আজি নকওঁ। আৰু আছেতো ইয়াৰ পৰা 6 কিলোমিটাৰ ইটানগৰ, নাহাৰলগুণৰ পৰা। তাকে গৈ আছোঁ, কিমান টাইমত পাওঁ নাজানো। ট্ৰেফিক ভিৰ আছে, জামো বহুত। অলপ আগত গৈ পিনে অলপ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। পাহাৰ আছে বহুত, পাহাৰবিলাক দেখাবলৈ চেষ্টা কৰিম। অলপ হাই গাইজ, আৰু অলপ আগত ইটানগৰ মেইন টাউন আছে, গৈ পামগৈ। সেই মানুহটো দেখিব পাইছে, কোন হয় নাজানো, চিনি নাপাওঁ। এটা শিলগুটি খেলি আছে, ধুনীয়াকৈ গেট চেট লগাই পিনে থোৱা আছে। ঘূৰি আহি পিনে সোমাম, মানুহ ওচৰত পালে কাৰোবাক সুধিবলৈ চেষ্টা কৰিম কোন হয় সেইজন মানুহ। ব'লক আগলৈ ভিডিঅ'টো চাই থাকক। হাই গাইজ, এতিয়া আমি আহি পালোঁ অভাৰ ব্ৰিজ। এফালে এটা ওপৰৰ পৰা এটা ৰাস্তা যায়, এটা এফালৰ পৰা আৰু দুটা মাজৰ পৰা। এটা এফালৰ পৰা যায়, এটা এফালৰ পৰা আহে। এতিয়া আমি আহি পালোঁ অৰুণাচল প্ৰদেশ চিভিল ছেক্ৰেটাৰী অফিচৰ। এইটো ইয়াত ধুনীয়া ধুনীয়া পেইণ্টিং বনাই থকা হৈছে। অকণ শ্ল' যাবি, খুব ধুনীয়া ধুনীয়া ফিনিচিং হোৱা নাই এতিয়ালৈকে, বনাই আছেহে। যোনটো মেইন ছেক্ৰেটাৰী অফিচৰ যোনটো ৱালত বনাই পেইণ্টিং কৰি থকা হৈছে।
বহুত লম্বা দূৰলৈকে আছে। বোলো কি কি বনাইছে ন দেখাব চেষ্টা কৰিম। আমি এতিয়া আহি পালোঁ। অথনি যে যাওঁতে দেখাইছিলোঁ যোনটো এই বস্তুটো, নাজানো কি হয় এইটো, আমাৰ এটা শিলগুটি নেকি খেলি আছে, ইমান বিশেষ জ্ঞান নাই এইবিলাক, আজি ফাৰ্ষ্ট দেখিছোঁ। ইয়াতে অলপ ফটোশ্বুট কৰিম, অলপ দেখাম এইটো কি হয় ন। চব ভিউ চব পিছফালে কি ধুনীয়া। এইফালে দিলীপ পাই গ'লোঁ আহি ন। অভাৰ ব্ৰিজটো দেখুৱালোঁ, আপোনালোকে কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। এই বস্তুটো কি হয়, মানুহৰ পৰা সুধিছিলোঁ, আবতানি বুলি কৈছে, কিন্তু আবতানি মানে কি এইটো আমি বিশেষকৈ নাজানো। জাষ্ট অকণমানকৈ কৈছে আবতানি হয় বুলি। বলক অলপ ওচৰৰ পৰা আপোনালোকক দেখাই দিওঁ। আমাৰ ফটোশ্বুট কৰা হৈ গ'ল। এফালে দিলীপ ফটোশ্বুট কৰিলে, কাপোৰ পিন্ধি আছে, স্পৰ্টিং পিন্ধি পিনি ফটো মাৰিছিলে। এইফালে শিলগুটি খেলি আছে। কি কৈছিলে ইয়াৰ নামটো? আবু তাবে। এই শিলগুটি খেলি থকা মানুহজন হৈছে আবু তাবে। ভালকৈ কেমেৰাত শ্বট দুটামান লৈছোঁ, দেখাম আপোনালোকক। দেখিব পাইছে জানে স্ক্ৰীনৰ ছাইডত আমাৰ যোনবিলাক ফটো শ্বুট কৰিলোঁ এইবিলাক ফটো ওলাই আছে। চব ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।